হাই এভৰিৱান মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আহিছোঁ আকাশী গংগা মন্দিৰলৈ, শিৱ মন্দিৰলৈ। সেই গতিকে সম্পূৰ্ণ ভিডিঅ'টি চাই যাব। গোটেই মই মন্দিৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এই ঠাইডোখৰ ক'ত আছে ভিডিঅ'টোৰ শেষত মই সুন্দৰকৈ জনাই আছোঁ। সেই গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব। এয়া আমি গৈ আছোঁ, দেখিছেনে ৰাস্তাবোৰ কিমান সুন্দৰ। পাহাৰৰ মাজে মাজে ৰাস্তা আৰু ছাইডত গোটেই পথাৰ। মোৰ লগত আহিছে আজি মা আৰু আমাৰ ওচৰৰে দাদা এজন, কাৰণ আমি দুয়োগৰাকী এজনীও নাজানো গাড়ী চলাব, সেইকাৰণে তেখেতক লৈ আহিছোঁ। আজি হৈছে আগষ্ট মাহৰ 1 তাৰিখ আৰু শনিবাৰ, আৰু ইয়াৰ লগতে আজি পবিত্ৰ ঈদো হয়। আজি ভাল দিন এটাতে আমি আহিছোঁ মন্দিৰটোলৈ। কিন্তু এই ভিডিঅ'টো মই আপোনালোকলৈ দুদিনমান দেৰিকৈহে আগবঢ়াম। এয়া হৈছে ডকমকা। মই এটা অৰ্থত কওঁ যেনে নীল অভিৰ হত্যাকাণ্ডৰ ঠাইখিনি অকণমান মই ৰখাই পেলাই দেখুৱাই দিছোঁ আপোনালোকক। এইফালে সোমাই যায় সেই জলপ্ৰপাতটোলৈ। এই ঠাইখিনি পাৰ হৈয়ে আকাশী গংগা শিৱ মন্দিৰটোলৈ যায়, আৰু আমাৰ ঘৰৰ পৰা তিনে ওচৰতে। এয়া দেখিছেনে, আমি পালোহিয়ে এইখন মন্দিৰলৈ যোৱা মেইন গেটখন। এইফালেদি আমি সোমাই গৈছোঁ। এইফালেদি অলপ দূৰ গ'লেই মন্দিৰটো পায়। এয়া আমি পালোহি। ৰাস্তাৰ কাম চলি থকাৰ বাবে গাড়ীখন মন্দিৰৰ ওচৰলৈ যাবলৈ নিদিলে, সেই গতিকে আমি আধাতে ৰখাই এইকণ খোজকাঢ়ি গৈছোঁ। অকণমান খোজকাঢ়িলে ভালো লাগে, নহয় জানো? এয়া মা আৰু মই গৈ আছোঁ, আমি দুইজনী। এয়া মন্দিৰৰ আগফালে বহুত কেইখন দোকান আছে। ইয়াৰ পৰাই মই ধূপ আৰু চাকি ল'ম। এয়া মন্দিৰৰ ভিতৰ চোৱা আমি পালোহি। মই প্ৰথমৰ পৰাই ভিডিঅ'টো কৰি আহিছিলোঁ, কিন্তু ছেভ কৰিব নোৱাৰিলোঁ, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ। কিন্তু ইয়াৰ পৰা যেতিয়া ওলাই যাম, প্ৰথম সোমোৱা দুৱাৰখনৰ পৰাই মই আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। এইটো কি ধৰিব পাৰিছেনে? মোলে ইমান খঙত চালে। ইয়াত বোলে বান্দৰ বহুত আছে আৰু মানুহক কামোৰেও বোলে। এতিয়া আমি মন্দিৰটোৰ কাষতে থকা জলপ্ৰপাতটোলৈ আগবাঢ়িছোঁ। খুবেই সুন্দৰ, সেই গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। এয়া শুনিছেনে পানীৰ শব্দ? মই এতিয়া যাবই পৰা নাই, কোনফালেদি যাওঁ বাৰু? এইয়া সি গৈ ওপৰ পালেগৈ, মোক এৰি থৈ গ'ল। কিছে জলপ্ৰপাত এইটো। মই তেনেহ'লে আৰু অকণমান আগবাঢ়ি দেখুৱাই দিওঁ আপোনালোকক।
এয়া জলপ্ৰপাতৰ ওপৰলৈ উঠা নিষেধ, কাৰণ মই সুধিছিলোঁ ইয়াত বোলে আগতে ওপৰলৈ উঠি মানুহ মৰিছে, সেইকাৰণে আজিকালি যাবলৈ নিদিয়ে, বন্ধ কৰি থৈছে। মোবাইলটো শিল এটাৰ ওপৰতে ৰাখি মই অকণমান পানীলৈ নামি গ'লোঁ। এয়া যাব হ'ল এতিয়া আমাৰ, অলপ ভয়ে ভয়ে নামিছোঁ, কাৰণ পানীলৈ মোৰ খুবেই ভয় লাগে। এইখিনিত অকণমান দ আছিলে, সেইকাৰণে মই নামিব নোৱাৰিলোঁ, ছাইডেদি ঘূৰি আহিছোঁ। এইখিনিতে অকণমান বহি পানী ছটিয়াই ল'লোঁ। এয়া মায়ে পাৰক বিস্কুট দিছে খাবলৈ, ইয়াত যথেষ্ট পৰিমাণে পাৰ আছে। এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া, কাৰণ বৰষুণ দিছে। আৰু এই মন্দিৰ ভাগ আছে নগাঁও ডিষ্ট্ৰিক্টৰ পাৰখোৱা নামৰ ঠাইডোখৰত, আৰু কাৰ্বি আংলং আৰু নগাঁও ডিষ্ট্ৰিক্টৰ বৰ্ডাৰত পৰে। চ' আমি যোনখিনি ঠাইত আছোঁ বৰ্তমান, তাৰ পৰা নিচেই কাষতে হয়। আজি আহোঁতে আমাৰ আধা ঘণ্টা লাগিল। সেই গতিকে মই ভাবিলোঁ, মই যিহেতু আহিছোঁ প্ৰথমবাৰ, আপোনালোককো অকণমান দেখুৱাই দিওঁ। এয়া আমি এতিয়া মন্দিৰৰ বাহিৰত ওলালোঁ। মন্দিৰৰ মূল দুৱাৰখন বন্ধ হৈ থকাৰ বাবে মানুহবোৰক এই ছাইডেদি আহিবলৈ দিছে, আৰু মন্দিৰৰ মূল দুৱাৰখন মই দেখুৱাবলৈ চেষ্টা কৰিম। এইখনেই হৈছে মন্দিৰৰ মূল দুৱাৰ, বৰ্তমান এইখন বন্ধ কৰি থোৱা হৈছে। এয়া সম্পূৰ্ণ মন্দিৰটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মায়ে দেখিছেনে, ফুল লোৱাত ব্যস্ত। যলৈকে নাহে ফুল কিন্তু এজোপা হ'লেও ল'বই। আৰু ফুল লৈছে, আপোনালোকে নক'ব যে মনে মনে ফুল লৈছে, মনে মনে ফুল লোৱা নাই। ইয়াৰ চিকিউৰিটি গাৰ্ডজনক সুধি কিবা এটা বৰঙণি দিহে ফুলজোপা আনিছে।
এই ল'ৰাকেইজনে দেখিছেনে ফটো ছেশ্যন চলি আছে। এওঁলোক হৈছে ইছলাম ধৰ্মীয় লোক। মই দেখিছিলোঁ আৰু বৰ্তমান যিহেতু আজি ঈদ, সেই গতিকে মন্দিৰলৈ আহিছে, কিন্তু ভিতৰলৈ সোমোৱা নাই, ফটোহে মাৰিছে। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ আৰু ইয়াৰ পৰা নগাঁৱৰ যিখিনি মানুহ, নগাঁৱৰ মানুহখিনিৰ কাৰণে খুবেই সুবিধা, কাৰণ নগাঁৱৰ পৰা তেনে ওচৰ আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যোনখিনি ঠাই যেনে হাওৰা ঘাট, বকলীয়া, সেই মানুহখিনিৰ কাৰণেও ওচৰ হয় আকাশীগংগা। সেই গতিকে সকলো আহিব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ আহিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।